আজি মই মুকলি আকাশৰ তলত পথাৰৰ মাজত এগছি বন্তি জ্বলালো কাৰণ আজি হৈছে কাতি বিহু ৰাতিপুৱাই পুৱাই ওচৰৰ ভণ্টি দুজনীয়ে ফুলেৰে তুলসী ভেটি বনাই থকা দেখি মনটোৱে ভাল লাগি গ'ল সৰুতে বিহুৰ দিনাখন তুলসীৰ তলে তলে লগৰবোৰৰ লগত কিমান যে নাম গাইছিলো মৰম লগা ভণ্টি দুজনীক দেখি মনত পৰি গ'ল ওচৰতে চলি থকা ফুটবল খেলখন নাচাই বা কেনেকৈ থাকো সেইবাবে বিহু ঘৰতে থৈ ঢপলি আহিলোৱে নহয় খেল চাবলৈ চকুত লগা মাছবোৰ দেখি থমকি ৰলো কোনটো লম বুলি ভাবি বিহু বুলি বাপেকে ডাঙৰ মাছটোকে উঠাই দিলো আহিয়ে দেখিলো খুৰীয়ে পথাৰত চাকি জ্বলাব ধৰিলে ময়ো চিঞৰি চিঞৰি ৰবলৈ কৈ সেৱাতি আগবঢ়ালো সকলোৰে হৈ চাকি বাতি জ্বলাই মই গলোৱেই নহয় পোৱালিকেইটাৰ লগত নাম গাবলৈ চুবুৰীৰ প্ৰত্যেক ঘৰে ঘৰে তুলসীৰ তলে তলে পলিথিনত প্ৰসাদ ভৰাই সিহঁতৰ যে কিমান ফূৰ্তিৰ পৰা হাঁহি নুগুচাই হ'ল সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাই আজিলৈ মিনি ব্লগটো মোৰ ইমানতে সামৰিলো মই জানো মোৰ মিনি ব্লগবোৰ সকলোৱে চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ বাই